নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাম মৰিচা শাকৰ ঠাৰিৰ চচ্চড়ি। খাবলৈ বহুত ভাল লাগে। ইয়াৰ বাবে মই লৈছোঁ 2টা আলু, বিলাহী, আদা নহৰু পেষ্ট কৰি লৈছোঁ, কেঁচা জলকীয়া আৰু 2টা পিঁয়াজ আৰু অকণমান সৰিয়হ লৈছোঁ। এইখিনি মই পেষ্ট কৰি ল'ব লাগিব, তিয়াই থৈছিলোঁ এইখিনি। এতিয়া মই কেৰাহী এটা বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাত মই ইয়াতে মিঠাতেল দি দিম। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ। লগতে মই কেঁচা জলকীয়া 2টাও দি দিম। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে পেষ্ট কৰি থৈ দিয়া আদা নহৰুখিনি দি দিছোঁ। গেছটো কমাই ৰাখিব, নহ'লে এইখিনি দেই যাব। মই গেছটো কমাই থৈ দিছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা মৰিচা ঠাৰিখিনি দি দিম। আমি ডাঠা শাক বুলিও কওঁ। এইখিনি মই এতিয়া অকণমান সময় ভাজি ল'ম। এতিয়া মই ইয়াতে কাটি থোৱা আলু, বিলাহী লগতে পিচি থোৱা সৰিয়হখিনিও দি দিম। গোটেইখিনি একেলগে দি দিছোঁ। এতিয়া এইখিনি মই অকণমান সময় ভাজি ল'ম। এতিয়া মই ইয়াতে এচামুচ জিৰা গুড়ি দি দিম। সৰু চামুচেৰে জিৰা গুড়ি দি দিছোঁ এচামুচ। জোখমতে মই নিমখ দি দিছোঁ। হালধিও দি দিম এচামুচ। এতিয়া এইখিনি মই গেছটো কমাই লৈছোঁ। গেছটো কমাই লৈ এইখিনি মই কিছু সময় এনেকৈ ভাজি ল'ম। এয়া মোৰ ভজা হ'ল। এতিয়া মই ইয়াতে পানী দি দিম। পানীটো নিজৰ নিজৰ জোখমতে দিলে হ'ল। পানীখিনি দিয়াৰ পিছত মই এইখিনি লৰাই ইয়াতে ঢাকনিখন দি দিম সিজিবৰ বাবে। ঢাকনিখন লগাই দি দিম। এতিয়া মই গেছটো বঢ়াই দি দিছোঁ। ঢাকনিখন লগাইছোঁ। 10-15 মিনিটমান পিছত মই ঢাকনিখন গুচাই চাম। চাওক ইমান ধুনীয়াকৈ উতলি আছে আৰু দেখিবলৈ কালাৰটো বহুত ধুনীয়া হৈছে। এতিয়া এই পানীখিনি কমিব লাগিব। গতিকে মই এতিয়া এনেকৈ হেতাখনেৰে মাজে সময়ে লাৰি থাকিম। ঢাকনি নিদিওঁ এতিয়া। মাজে মাজে এনেকৈ হেতাখনেৰে লাৰি থাকিম যাতে পানীটো শুকাই যায়। পানীখিনি শুকাই আহিছে। এতিয়া মই গেছটো অফ কৰি দি দিম আৰু মোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল মৰিচা শাকৰ ঠাৰিৰ চচ্চড়ি। কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। লগতে শ্বেয়াৰ, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।